हेलो फ्रेंड, वेलकाम टू माय यूट्यूब चैनल। আজি আমি আলোচনা কৰিম 2021 বৰ্ষত মেট্ৰিক পৰীক্ষাত আহিবলগীয়া কেইটামান আছামিছৰ কমন কুৱেশ্যন এনসাৰ। সময় নোলোৱাকৈ ভিডিঅ'টি আৰম্ভ কৰোঁ। এটা শব্দত প্ৰকাশ কৰা হয়, গ্ৰামাৰৰ হয়। প্ৰথমটো হৈছে ধান থোৱা ঘৰ, এনসাৰ হ'ব ভঁৰাল, এইটো জানেই সকলোৱে। 2 নম্বৰ হৈছে সখীৰ মাক, আমৈ। 3 নম্বৰ হৈছে খাবলৈ অনা কলপুলি, পচলা। 4 নম্বৰটো হৈছে শিং নোহোৱা গৰু, লাওমোৰা। তাৰপিছত 5 নম্বৰটো হৈছে ফল দি মৰা উদ্ভিদ, ঔষধি। যি পুৰুষৰ পত্নী ঢুকাইছে এইটো হ'ব বিপত্নিক। 7 নম্বৰটো হ'ব বিয়া বাৰু নোহোৱা পুৰুষ, এইটো হ'ব ডাংবৰলা। তাৰপিছত যি সকলো জানে 8 নম্বৰ হয় সৰ্বজ্ঞ। বোকাত যাৰ জন্ম পংকজ, যাৰ সকলো শেষ হৈ গৈছে সৰ্বহাৰা। 11 নম্বৰ যাৰ কোনো শত্ৰু জন্ম হোৱা নাই অজাতশত্ৰু। 12 নম্বৰ যি মৰু মৰু অৱস্থাত আছে মুমূৰ্ষু। 13 নম্বৰ পি খোৱা বস্তু পেয়। 14 নম্বৰ চেলেকি খোৱা বস্তু লেহ। 15 নম্বৰ বন্ধু বান্ধৱৰ সৈতে সবান্ধৱে। আৰু 16 নম্বৰটো হৈছে বিনা আছে পানীত যায়। এইটো প্ৰায়ে আহি থাকে, ইম্পৰ্টেণ্টেই হয়, সকলোবোৰ ইম্পৰ্টেণ্ট। চ' ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।